নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই ভিডিওটো আৰম্ভ কৰিছো আজি মই চুলিৰ মোৰ যতন অলপ লব বিচাৰিছো ঘৰুৱাভাৱে সেয়ে মই ৰাতিপুৱা আনিছিলো আজি জেতুকা পাত আৰু এয়া ঘৰতে হৈ থকা এলোভেৰা আৰু এয়া হল জবা ফুল এইখিনি জবা ফুল আৰু এইকেইটা মাটিমাহ তিয়াই থৈছো এইখিনিও ধুই লম সৰুতে আমাক মাহঁতে যেহেতু এনেকৈ মূৰ ধুৱাইছিল কিন্তু এতিয়া আমি যিমানে নিজে কৰিব পৰা হলো তেতিয়া এইবিলাক সকলোখিনি এৰি দিয়া হল কাৰণ আমাৰ ঘৰুৱা কামৰ ব্যস্ততাৰ মাজত মূৰৰ যতনটো লবলৈ নিবিচৰা হলো যেহেতু নতুন নতুন বস্তু আহিলে আগতে আমি কাপোৰ ধোৱা সাবন ব্যৱহাৰ কৰিছিলো কিন্তু এতিয়া শ্যাম্পু আৰু তাতে কালাৰ বিলাক আহিলে সেইবিলাক ব্যৱহাৰ কৰোতে আমাৰ চুলিবোৰ খসাই বেয়া হৈ গৈছে সেইকাৰণে ভাবিছো আজি যেহেতু গৰমো বেছি আৰু এই লেপনটো লৈ থলে অলপ থাকিবও পৰা যাব ঠাণ্ডা পৰি থাকিব সেইকাৰণে মই এইখিনি মিক্সিত মাৰি লম আৰু মিক্সিত মাৰি লৈ যেতিয়া মূৰত সানি মূৰ ধোৱাৰ পাছতে তেতিয়া মই এই ঔটেঙা বীজ দি ধুম সেইকাৰণে এইটো ঔটেঙাও আনি লৈছো আৰু এটা কথা পাহৰিয়ে গৈছো যেতিয়া এইখিনি মিক্সিত মাৰিম তেতিয়া মই কফিও এচামুচ দি লম এনেকৈ আজি মই এইটো প্ৰস্তুত কৰিম আৰু ইয়াৰ পাছতে মই বাকি কিখিনি কৰো আপোনালোকক মই দেখাই যাম বাৰু এলোভেৰাটো প্ৰথম আমি কাটি পেলাই গছৰ পৰা আনি ধুনীয়াকৈ ধুই লৈ তাৰ পিছত এনেকৈ এই সাইডৰ হীৰাবোৰ এনেকৈ এৰুৱাই লব লাগিব কাৰণ এটা হালধীয়া ৰস ওলাই সেই ৰসটো আমাৰ শৰীৰৰ কাৰণে ভাল নহয় সেয়ে সেই হালধীয়া ৰসটো যাবলৈ দিব লাগিব ইয়াৰ পৰা যেহেতু গল এইটা মই ধুই থোৱা আছে তাৰ পিছত এনেকৈ এটা সাইড উলিয়াই এৰুৱাই লৈ ইয়াৰ মাজৰ অংশখিনি এই জেলখিনি এনেকৈ চামুচ এখন ললেও বেছি ভাল হয় এনেকৈ এৰুৱাই পেলাই লব লাগিব এতিয়া মই এইখিনি প্ৰস্তুত কৰি লৈছো ইয়াতে মই কেটামান তিলু দি লৈছো যেহেতু তিল আছিলে বিচাৰি পালো সেইকাৰণে তিল কেইটামানো ধুই লৈছো তিলটো চুলিৰ বাবেও ভাল মগজুৰ কাৰণে ঠাণ্ডা হৈ ৰাখে তিল তেলটো ভাল আৰু এলোভেৰা এইখিনি পাতত জেতুকা পাত কেইটামানো পৰি গল আৰু এই পিয়াজটো মই লৈ লৈছো কাৰণ পিয়াজটো এতিয়া বাকলিটো গুচাই কাটি লম আৰু ঔটেঙা বীজটো উলিয়াই থৈছো এইটো যেতিয়া এইখিনি লগোৱা হ'ব তাৰ পাছত মই ঔটেঙা বীজটো ব্যৱহাৰ কৰিম আৰু পিয়াজটো চুলি গজাৰ ক্ষেত্ৰত পিয়াজটো ভাল সেই গতিকে মই পিয়াজটো লৈ লৈছো আৰু এতিয়া এই গোটেইখিনি মই মিক্সাৰ বাটিটোত দি পেলাই মই পিহিম আৰু এই চামুচ কফি এচামুচো মই ইয়াতে দি লৈছো কফিটোৱে কালাৰ আনিব জেতুকা পাত আৰু কফিটোৱে কালাৰ আনিব চুলিৰ এয়া এতিয়া মামুৱে মই ঘৰতে প্ৰস্তুত কৰা হেনাখিনি এয়া লগাই আছে মামুক লগাব দিলে বৰ ধুনীয়াকৈ লগায় মামুৱে লগাই আছে আমাৰ পিঞ্চিয়ে কেমেৰা ধৰি আছে যেহেতু আজি কেমেৰা ধৰা বেলেগ কোনো নাই সেইকাৰণে পিঞ্চিয়ে ধৰিছে আৰু দেহ মামাহতো নাই দেহ মামাহত হেৰিলৈ গ'ল কলেজ গ'ল যে আজি মই ধৰিছো তুমিয়ে ধৰিছা আৰু এতিয়া পাৰা হলা ধৰি দিব লাগিব আৰু পথাৰতো যে এদিন ধৰিছিলো আমাৰ পিঞ্চি এতিয়া কেমেৰা ধৰিব পৰা হৈছে স্কুল যায় পঢ়িবও পৰা হৈছে আজি মই নতুন এটা পাইছো বহুত বস্তু নতুন বস্তু এটা পালো স্পৰ্টিং 300 টকা লৈছে হয় নেকি স্কুলৰ পৰা দিছে ভাল লাগিছে আৰু এনেদৰে এতিয়া মোৰ হেনাখিনি মামুৱে মূৰত লগাই দিব আৰু আপোনালোকেও এনেকৈ প্ৰস্তুত কৰি লগাবচোন কেনেকুৱা হয় গম পাব লগাই আৰু চুলিখিনিও বেছিকৈ লগাই থাকিলে চুলিখিনিও ধুনীয়া কালাৰ আহি যাব আৰু আপোনালোকেও এনেদৰে মই যিদৰে আজি প্ৰস্তুত কৰিছোঁ তেনেদৰে লগাই চাবচোন বহুতো সংখ্যক লগাই তাৰ ভিতৰত যিসকলে লগোৱা নাই তেওঁলোকে লগাই চাবচোন আৰু যদি আপোনালোকে আজি আমাৰ এই ভিডিওটো চাই ভাল পাইছে তেন্তে হলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব